Hello friends, good morning. আপোনালোক সকলোকে আমাৰ এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আৰু আমাৰ ৰুমত আছে হি এইফালে মোৰ দুজন দাদা এওঁলোকক হয়তো আপোনালোকে চিনি পায় মই ঘৰত যাওঁতে যেটো হাবুং ভিডিঅ' দিছিলো তেওঁলোক সেই ভিডিঅ'টো ইহতিও গৈছিল মোৰ লগত আৰু আজি আমি যাম ফুৰিবলৈ ইহতি কালি আহিছিল আমাৰ ৰুমত থাকিলে আৰু ভাবিছো আজি আমি গোটেইকেইটা কৰবাত ওলাই যাওঁ গতিকে ক'ত যাম কি কৰিম এই সকলোবোৰ আপোনালোকক ৰাস্তাত গৈ আছো তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু এতিয়া মই জলদি ওলাই লৈ যাম তো ফাইনালি আমি পুৰা যাবলৈ ওলাই মেলি ৰেডি আৰু এইফালে ইজনো ৰেডি হৈ ৰৈ আছে আৰু মোৰ এই উইন চিটাৰটো আৰু এই টপটো একেতে গিফট দিছে আৰু দুটামান দিছিলে জাম্পাৰ এটা দিছিলে টপ এটা আৰু সাগ এটা দিছিলে আপোনালোকক দেখুৱাম বুলি এইকেইটা মোৰ দেখুৱাই নহল ভিডিঅ' কৰা নহল আৰু এতিয়া আমি গৈ থাকো আমাৰ দাদা দুজন আগত গ'ল ইহঁতৰ কিবা কাম এটা আছে আৰু আমি এতিয়া গৈ ইহঁতক লগ কৰিমগে ন ইয়েস তাৰপিছত ক'ত যাম আকৌ কৈ নাই ন ক'ত যাম গৈ পাই দেখাম ক'ত যাম আমাৰ এতিয়ালৈকে একো প্লেনিং হোৱা নাই মুঠতে যাম আৰু য'ত আজি ট্ৰেভেলক এতিয়া গৈ থাকো হিয়াৰে লখিমী মনৰে মনমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে এতিয়া আমি আহি আছো বৰ্তমান উত্তৰ গুৱাহাটী আৰু এইখনটো চিনি পাইছে এইখন হৈছে হৰাইঘাট ব্ৰিজ মোৰ দাদা দুটাৰ এফালে কাম এটা আছে উত্তৰ গুৱাহাটীত গতিকে আমি আহি আছো এটা উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী আহিছোই যেতিয়া এতিয়া প্ৰথম আহি আছো আমি দৌল গোবিন্দ মন্দিৰ আৰু তাৰ পাছতে গৈ আছো আমি হাজো বৰ্তমান আমি এই দৌল গোবিন্দ মন্দিৰ পালোহি আৰু আহি পাই আমাৰ এইজন গৈছে মিঠাই খাবৰ কাৰণে আৰু এইফালে আছে মন্দিৰটো এতিয়া আমি আমাৰ দাদাহঁতৰ দুটাৰ কাৰণে ৰৈ আছো এই দুটা আহি আছে পোৱাহি নাই আৰু মই হেলমেটটো পিন্ধি আছো হেলমেটটো খুলি লওঁ চুলি তুলি পুৰা চপৰা হৈ আছে এয়া আমাৰ 3 টকা লালমোহন ফেৰিত 3 টকা নাই মাত্ৰ 3 টকা আৰু বাইকে মানুহে গলে 10 টকা ফেৰিত বোলে গুৱাহাটীৰ পৰা মাত্ৰ 3 টকা লয় এফালে আজিহে গম পাইছো এতিয়া যাওঁ মন্দিৰৰ ভিতৰলৈ আৰু আমাৰ পাৰ্থৰীটো দাদাটোৱে খাই আছে মিঠাই খাই আছে মই এটা খাই আহিলো সেইটো ই নাখায় বোলে আৰু সোমাব লৈছে আৰু এইফালে আছে এজন ধুনীয়া গণেশ বাবা ভিতৰত যাওঁ এইয়া চাওক কোৱালিটো লৈ আছো চানে কিমান ধুনীয়া লাগিছে না এতিয়া ভিতৰত যাওঁ এইখন হৈছে দৌল গোবিন্দ মন্দিৰৰ মেইন গেটখন আৰু গেটখনৰ সাইডত আপোনালোকে দেখা পাইছে দুফালে দুখন হৰাই আছে আৰু পিয়ৰ কাহৰ হৰাই এই দুজন বৰ্তমান মিঠাই খাই আহি ওলাইছেহি আৰু আমি পুৰা খাইব অথনিতে আহিলো ইহঁতি এতিয়া আহিছে ফটো চটো দুখনমান মাৰিলো এতিয়া আহি আছে আমি ভোক ল'বলৈ কিন্তু আমি সেৱা কৰা নাই যিহেতু আপোনালোকে জানেই যে আমাৰ সমহীয়া যোৱা নাই গতিকে সেৱা কৰিব নোৱাৰিম সেইকাৰণে সেৱা কৰা নাই মেইন মন্দিৰৰ ভিতৰত যোৱা নাই কিন্তু আহিছোঁ যেতিয়া ভোক অকণমান খাই যাওঁ সেইকাৰণে এতিয়া আহিছোঁ ভোক ল'বৰ কাৰণে দাদা পায়স দিয়ে ন অকল মানে খিচাৰি নহয় পায়স দৌল গোবিন্দ ভোগ ধুনীয়া চেণ্ট এটা আহিছে দেই ক'ত খাবা ইয়াতে বহি লওঁ ন আমাৰ ৰাইজে খোৱা আৰম্ভ কৰিলেই আৰু আমি এতিয়া ধুনীয়াকৈ ভোগটো খাই লওঁ কেনেকুৱা জনাম মজা হ'ব বহুত ধুনীয়াকৈ খাবলৈ সঁচাকৈ আপোনালোকে আহিলে ভোগ নোখোৱাকৈ নাযাব মই চাওকচোন মোৰ ভোগটো এই বান্দৰটোৱে থাপ মাৰি পিনে হাতৰ পৰা আহি লৈ গ'লে খাই পেলালে হাঁহিছা তুমি মই আকৌ এটা আনো ধুনীয়াকৈ এনেকৈ খাবলৈ নিদিলে একদম মুখৰ পৰা ডাইৰেক্ট খপিয়াই লৈ গৈছে ভিডিঅ' কৰা নহ'লে আৰু ভিডিঅ' কৰিব নাপালো সেইটো ভিডিঅ' কৰিব লাগিছিলে মই নেদেখিলো এইটো নিলো এতিয়া খাই আছে মোক ই কৈছে নিলে বুলি কওঁতে মই তেতিয়া চাইছোঁ থাপ মাৰি লৈ গুচি গ'ল ন এতিয়া মই আকৌ এটা আনোগৈ ভোগ আনোগৈ আকৌ এতিয়া আকৌ যাওঁ ভোগ আনিব এইবাৰ খাই থৈ আহিম তাতে বান্দৰটোৱে থাপ মাৰি লৈ গুচি গ'ল দাদা মোৰ ভোগটো বান্দৰ এটা থাপ মাৰি লৈ গুচি গ'ল দিবনে আৰু অলপ কোনে লৈ যাওঁতে হাতৰ পৰা জাপ মাৰি লৈ গুচি গ'ল নহয় এইবাৰ ইয়াতে খাই যাওঁ বাহিৰলৈ ওলাই নাযাওঁ অকণমান থপিয়াই লৈ ল'ব বহুত টেষ্টি হয় হেৰিয়া আমাৰ তিনিওজন ধুনীয়াকৈ বহি আছো কি কৰিছা তুমি হ'ব একো নহয় এফালে ছাগলী এফালে গৰু ধুনীয়াকৈ মাজত বহি লৈ
পায়স খুৱাই আছা অ' ৰ'বা ফটো এখন মাৰি দিওঁ ৰ'বা শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰে হে নাথ নাৰায়ণ বাসুদেৱ আমাৰ ছিংগাৰ ফিল আহি গৈছে ইয়াত আহি অকণো ভয় নকৰি দিছে নে কিমান ওচৰত আহি ৰৈ আছে মজা লাগিছে হা এতিয়া আমি দৌল গোবিন্দ মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ক'লে হাজো ন হাজো পুৱামক্কা যাম মানে বহুত ধুনীয়া ভিউটো তাত এক দেখাই আনো হেলমেটে ফুটা খাইছোঁ এতিয়া যাম হাজো পুৱামক্কা চৰি বহুত ধুনীয়া ভিউ সেইদিনা মই আহিলোঁ গৈ আহিলোঁ তাকে এই আমনি কৰি আছে যাওঁ যাওঁকৈ অলপ দেখাই আনো তাইক চলো লেটছ গো আমি এতিয়া আহি পুৱামক্কাই দৰগাহ পাইছোঁহি হেলমেটে কথা খাইছোঁ এখন গেটখন এতিয়া যাওঁ ওপৰলৈ In 200 meters, slight left. আৰু এতিয়া আমি আহি আছোঁ ওপৰলৈ আৰু ওপৰলৈ যিমানেই আহি আছোঁ সিমানেই কিবা মনটো ভাল লাগি আহি আছে আৰু গছ গছনিবোৰ চাওক না কিমান ভাল লাগিছে আৰু লগতে সূৰ্যটো দেখিছেনে একদম গছবিলাকৰ ফাকে ফাকে যিটো পোহৰ আহি আছে ন মানে কি ক'ম আৰু আপোনালোকক মানে বহুত বেছিয়ে ভাল লাগিছে আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ মই মানে ভাবাই নাছিলোঁ যে ইমান ধুনীয়া হ'ব বুলি সঁচাকৈ বহুত ধুনীয়া হয় ৰাস্তাবোৰ চাওকচোন কিমান ধুনীয়া হয় মানে একদম পূৰা অকোৱা পকোৱা পাহাৰ আৰু বহুত ভাল লাগিছে কি সুন্দৰ ভিউ ন বহুত ধুনীয়া লাগিছে ভিউ আমি আহি পাই গ'লোহি আৰু আমাৰ ককাই দুটা ক'ত গ'ল নাজানো সিহঁতক এতিয়া ফোন কৰিব লাগিব সিহঁতি গৈ টাবালৈকে চাগে আৰু বহুত বেছি ভাল লাগিছে মই ফাৰ্ষ্ট টাইম হাজো আহিছোঁ আৰু পুৱামক্কাও ফাৰ্ষ্ট টাইম আহিছোঁ বহুত বেছি ভাল লাগিছে ভিউটো বহুত বেছিয়ে ভাল হয় ইয়াৰ ন বহুত ধুনীয়া কেনেকুৱা লাগিছে আজি মোৰ লগত আহি লাগিছে কালি অকলে আহিলে কেমেৰাত কিবা লাগি আছে কালি আহিলে অকলে এতিয়া আজি সেইকাৰণে ময়ো লগত গুচি আহিলোঁ লৈ আহিলোঁ ফুৰাবলৈ আমি এতিয়া ইয়াতে অকণমান ৰৈছোঁ একদম ওপৰত পোৱাগৈ নাই আৰু ফটো চটো দুখনমান মাৰিছোঁ আৰু ভিউটো চাওক না কি ধুনীয়া ভিউ বহুত ধুনীয়া হয় একদম যেতিয়া ছানছেট হ'ব তেতিয়া আৰু ধুনীয়া অঁ আৰু অলপ পাছত ভাল লাগিব ন আমি যেতিয়া ওপৰৰ পৰা ঘূৰি আহিম তেতিয়া বেছি ধুনীয়া লাগিব আপোনালোকক দেখুৱাম বাৰু তেতিয়া আৰু এতিয়াও বহুত ভাল লাগিছে ফটো এখন মাৰিছোঁ আৰু লাহে দিয়ে দুইজনে কাজিয়া লাগি ফটো মাৰি নিদিয়ে এনেকৈ মৰা কৰি থাকোঁ গালি পাৰি থাকোঁ পষ্টবিলাক শিকাই থাকে এইবিলাক কি পষ্ট কিছুমান শিকাই থাকিব নহয় এতিয়া আমি গৈ লওঁ একদম ওপৰলৈ Make a U-turn, then turn left. আহি পাই গ'লোহি এতিয়া আমি আহি আছোঁ ওপৰলৈ আৰু আমাৰ এখেত গৈ আছে আগে আৰু আমাৰ দাদা দুটা ওপৰলৈ গ'ল সিহঁতি ওপৰত আছে ন কেনেকুৱা লাগিছে আহি কোৱা আৰু এয়া আমি আহি পাই গ'লোহি একেবাৰে পাহাৰৰ ওপৰত থকা যিটো বস্তু আমি চাবৰ কাৰণে আহিছিলোঁ সেয়া হৈছে পুৱামক্কা দৰগাহটো ৰ'ব মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ দেখা পাইছে পুৱামক্কা দৰগাহ আৰু এতিয়া গৈ আছোঁ মই আমাৰ দাদা দুটাক বিচাৰি ইহঁতি ক'ত বা গ'ল জানো কালি আহিছিল নহয় কালি দিছিল নহয় সিহঁতি ক'লৈ গ'ল মনত পৰিছে নাই কালি যে আহিছিলোঁ ফোনটো দেখি গৈছে আইফোন বোলে কোৱা কিবা এটা তুমি কৈ দিয়া ইয়াৰ বিষয়ে কিবা এটা হাজোৰ বিষয়েতো চবেই জানে পুৱামক্কা দেখাবলৈ আহিলোঁ পুৱামক্কা আগতে কিতাপত পাই আছিলা এতিয়া নিজে দেখিলোঁ আৰু আপোনালোকেতো জানেই আৰু পুৱামক্কা বিষয়ে দেখা নাই ভালকৈ চাই লওক মানে কি আৰু এবাৰ দেখাই দিওঁ দিয়া মই দেখাই দিছোঁ দিয়া ভালকৈ এবাৰ এইটোৱে ইয়াৰ পৰিৱেশটো দেখিছে এইখনে আৰু বঢ়িয়া লাগে জেগাটোত ৰাস্তাৰ মাজত ফটো দুখনমান মাৰিম বহুত ধুনীয়া ভিউ এটা আছে তহঁতি ইমানকে ক'ত হেৰাই থাক কচোন পলাইছে নি জানে কেমেৰাটো অন গ'ল পলাইছে সিহঁতৰ বাইক আছে সিহঁতৰ বাইক আছে সেইফালে আৰু আমাৰ বাইক আছে এইফালে এতিয়া এফালে আমি গৈ আছোঁ তই যা মোৰ মানে কাম এটা আছে বস্তু এটা ল'ব আছে গৈ আছোঁ ৰৈ থাক তহঁতি ৰৈ থাকে
এতিয়া আমি এনেকৈ কৈ ঘূৰি আহোঁগৈ কাৰণ আমাৰ বাইক এইফালে আছে চোৱা মই লাহে লাহে ফটো মাৰি মাৰি আহি আছোঁ ন চেল্ফি মাৰি এজনী একদম পূৰা খঙতে আগত গৈ আছে চেল্ফি মাৰি মাৰি আহি থকা দেখি কি লোৱা কি বস্তু তাজমহল পাই নেকি চাইছিলোঁ পুৱা মক্কাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ থাকোঁ চাওঁ এতিয়া ডাইৰেক্ট ৰুমত যাবা নে বেলেগ ক'ৰবাত যাবা কি হ'ল লোকেল মুৰ্গীটা কোনোবাই চেপি থৈ গ'ল কোনোবাই চেপি থৈ গ'ল লোকেল মুৰ্গী আছিলে বেছি সময় হোৱা নাই কিন্তু বেয়া লাগে বাই এতিয়া ক'ত যাবা বেয়া লাগে তো এতিয়া ক'ত যাবা ডাইৰেক্ট ৰুমত যাবানে ৰুম গৈ মানে আমাৰ 3 ঘণ্টামান লাগিব ন 3 ঘণ্টা 2 ঘণ্টা লাগি যাব 2-3 ঘণ্টা লাগিব এতিয়া অকণমান সময় ইয়াতে ৰম যেতিয়া মানে সূৰ্যটো অস্ত যাব তেতিয়া ধুনীয়াকৈ দুখনমান ফটো তুলিম সেইকাৰণে এতিয়া ৰম আৰু এই দুটা আমাৰ কাৰণে ৰৈ আছে ইয়াতে কথা পাতি এতিয়া ইয়াতে আমি এতিয়া ফটো মাৰিবৰ কাৰণে অলপ সময় ৰ'ব লাগিব অপেক্ষা সূৰ্য অস্ত যোৱাৰ কাৰণে একদম ফটো মাৰিবৰ কাৰণে মানে ৰক্ষা নাই এনেকুৱা ডেঞ্জাৰ ৰাস্তা এইটো ইয়াৰ পৰা যাব লাগিলে একদম তলত দেখিছেনে কিমান তলত একো ছেফটি নহয় জেগাটো কাষলৈ নাহিবা দেই এইডোখৰতে থাকা এইডোখৰত একো প্ৰব্লেম নাই বাৰু হ'লেও আহি আছোঁ ফটো মাৰিবৰ কাৰণে সেই দুটা দিছে সেই দুজন গৈ পিনে একদম চালত বহি আছে কেইটাত লাহে 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 বেছি কাষলৈ নাযাবা তলে হা এইকেইটা ককাইক ভনীয়েকহেঁত 1 2 3 হেল্ল' ফ্ৰেণ্ডছ আমি ইয়ালৈ যে আহিছিলোঁ মেইন উদ্দেশ্যটো আছিলে আমি একদম ছানছেটটো দেখুওৱা আৰু এইটো সময় আহি গৈছে আমি মোটামুটি 2 ঘণ্টা সময় ৰৈছোঁ আপোনালোকক এইটো দেখাম বুলি ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক ইমান ধুনীয়া লাগি আছে নাই সঁচাকৈ কৈছোঁ মই কেমেৰাটো অকণমান ঘূৰাই দিওঁ নেকি আৰু অকণমান ঘূৰাই দিলে ওলাই যাব ধুনীয়াকৈ ধুনীয়াকৈ দেখাই আছোঁ ইমানেই ধুনীয়া লাগিছে ন আমি পাগলা হৈ গৈছোঁ প্ৰথমতে ফটো চটো মাৰি ল'লোঁ এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাওঁ এইটো দেখাবৰ কাৰণে আজি আমি ইয়ালৈ আহিছিলোঁ আৰু এইকেইজনে পূৰা উপভোগ কৰি আছে প্ৰাকৃতিক দৃশ্য দেখাওঁনে ৰেডি ৰেডি চাওক কিমান ধুনীয়া লাগিছে আৰু বাইদেউ একদম পূৰা পজ দি আছে সঁচাকৈ কেমেৰাতে এনেকুৱা লাগিছে ইয়াত যেতিয়া নিজে আহিব আপোনালোকে চাব একদম মানে কি ক'ম আৰু কিমান ধুনীয়া লাগিছে চাওক আমি বহুত ওপৰত আছোঁ এতিয়া দেখিছেনে সাংঘাতিক ধুনীয়া মানে 2 ঘণ্টা সময় একদম ৱেইট কৰিছোঁ আমি এইডোখৰতে এই জেগাটোতে বহি বহি আমি 2 ঘণ্টা ৱেইট কৰিছোঁ ন একদম পূৰা ৰ'দত বহি বহি এইটো সময়ৰ কাৰণে অপেক্ষা কৰিলোঁ কষ্টৰ ফল মিঠা ন কিমান ধুনীয়া লাগিছে দেখিছেনে যাবই মন যোৱা নাই একদম ইয়াৰ পৰা এতিয়া আমি ইয়াৰ পৰা যাব লৈছোঁ ইমান ধুনীয়া লাগিছে ন পৰিৱেশটো মানে এৰি থৈ যাব মন যোৱা নাই কিন্তু হ'লেও কি ক'ব যাবই লাগিব আৰু আমাৰ এইকেইজন ইয়াত ৰৈ আছে ইমান এটা ধুনীয়া পৰিৱেশ এৰি থৈ যাব মন যোৱা নাই কিন্তু যাওঁ আৰু লগতে এই ভিডিঅ'টো ইমানতে সামৰোঁ আপোনালোককো আজিৰ এই ভিউটো দেখুৱাই দিলোঁ কেনেকুৱা লাগিছে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম বাই বাই যোৱা নোযোৱা হা হ'ব দিয়া যাওঁ বোলা ভাল লাগিছে কিন্তু এৰি থৈ যাব মন যোৱা নাই বাই 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 বাই